নমস্কাৰ আজি হৈছে বহাগৰ 17 তাৰিখ আৰু আমাৰ ইয়াতে আহি আছে জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মালী দাসবা আমি যাম অলপ পিছত আমাৰ পুৰবী বাইদেউ আহি ৰেডি হৈছে আজি বতৰটো ইমান ভাল নহয় তথাপিও আমি যামে কাৰণ আমাৰ গাঁৱৰে বিহু হয় সো আপোনালোকক দেখাই আছো গৈ কিনে কিমান এনজয় কৰিম কিমান কি হয় চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো এতিয়া হেয়া লৈ আছে দেখো অনুরোধ জানাইছো সুন্দর যে ফুলৰ মন্ত্ৰ আহৰাত্ৰি মাতে হে হে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে এফালে পুরা রেডি একেবারে আসলে গীতটি আমার যিগল ছোৱালী আছে না বহুত ৰিলছ বনাইছে হয়নে নহয় হয় তোমালোকে নাচিব লাগিব কিন্তু একেলগে নাচিব নাই আটা নাচিলে ভাল লাগিব দে
এটা বহুত ধুনীয়া গীত এবাৰ বহুত জনপ্ৰিয় হৈছে গীতটি চ' মই লগাইছে যিবোৰ মঞ্চ কৰিছোঁ চ' গোটেইবিলাকতে গাইছোঁ গীতটি সেই গীতটি নকবি এনেকে নিদিবি মনে কয় আগ ধাদি কাটিব ৰভা কৰিব আয়তি মোকে দেখি একেলগে জুৰিব ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি আমাৰ ঘৰত উল্লাস উঠিছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিল্পী ভিকাৰী দাস বাইদেউৰ গীত গাইছিলে তেখেতে খুব ধুনীয়া এটি গীত আটাই একেলগে ধুনীয়াকৈ
খুদে তো উড়তে গিয়ে খুদে খুদে কুকুরি তুমি বাসিবা তোর কুকুরি ভাগাত তোর সন্দরা বাবা পাহি 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 তুমি বোঝা Una choque el fracasari se que chelda pero se vena porque cadena la que dilena ek chori ek chora chuke chuke se Foi para a